নমস্কাৰ সকলোকে মোৰ অন্য এটা ৰেচিপি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ পোলাওৰ লগত ধুনীয়াকৈ বনোৱা চিকেনৰ গ্ৰেভিৰ ৰেচিপিটো। আহকচোন ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। মই কিদৰে বনালোঁ চাওঁ। এয়া প্ৰথমে মই আলুখিনি ভাজি ল'লোঁ। মই আলু দুটা লৈছোঁ মিডিয়াম চাইজত কাটি। এইদৰে আগতে ভাজি ল'লে আলুৰ টেষ্টটো বহুত ধুনীয়া হয় মাংসৰ লগত। আলুখিনি ভজা হোৱাৰ পিছত মই এইদৰে কাঢ়ি ল'লোঁ। আৰু মই এতিয়া চিকেনখিনি এক্সট্ৰাকৈ বইল কৰি লৈছিলোঁ। মই সদায় চিকেন বইল কৰিয়ে বনাওঁ। এতিয়া শুকান জলকীয়া দুটা, পিঁয়াজ দুটা সৰু সৰুকৈ কাটি দি দিলোঁ তেলত। আৰু মই এতিয়া ইয়াতে দিম আদা নহৰুৰ পেষ্টখিনি। আদা নহৰুৰ পেষ্টখিনি মই খুন্দনাত থেতেলিয়াই লৈছোঁ। পৰিমাণ অনুযায়ী ইয়াতে মই হালধি আৰু নিমখ দি দিলোঁ আৰু গোটেইখিনি ভালদৰে মিক্স কৰি দিলোঁ। এফালে মই এয়া পোলাও বনাইছোঁ। পোলাও মোৰ ৰেডি হৈ গ'ল। পোলাওৰ ৰেচিপি মই আগৰ ভিডিঅ'ত দিয়া আছে। আৰু এতিয়া মই ইয়াতে দিলোঁ এটা বিলাহী সৰু সৰুকৈ কাটি, ডাঙৰ চাইজৰ বিলাহী। দিয়াৰ পিছত গোটেইখিনি ভালদৰে মিক্স কৰি ইয়াতে মই জিৰা পাউডাৰ অলপ দি দিলোঁ পৰিমাণ অনুযায়ী আৰু অলপ গৰম পানী দিলোঁ বিলাহীখিনি গলি যাবৰ বাবে। আৰু ভালদৰে ভাজি থাকিলোঁ। আৰু ইয়াতে দিলোঁ অকণমান ধনিয়া পাউডাৰ প্ৰায় এচামুচ আৰু মিট মছলা বা চিকেন মছলা যিকোনো মছলা ইউজ কৰিব পাৰে। মই ইয়াতে দিলোঁ আৰু এয়া অলপ গৰম পানী দি গোটেই মছলাখিনি ৰেডি হ'ব দিলোঁ। আৰু ইফালে ব্ৰইলাৰখিনি মই বইল কৰি ৰাখিছিলোঁ। মই ব্ৰইলাৰ বইল কৰিয়ে বনাওঁ অলপ। এয়া এতিয়া গোটেইখিনি ভালদৰে মিক্স কৰি ল'লোঁ। লৈ জুইটো মিডিয়াম ফ্লেমত ৰাখি প্ৰায় 5-6 মিনিটমান ভাজি থাকিলোঁ। আৰু ভাজি লোৱা আলুখিনি মই ইয়াতে দি দিলোঁ। এতিয়া ধুনীয়াকৈ গোটেইখিনি মিক্স কৰি দিলোঁ আৰু জুইৰ ফ্লেমটো অলপ বেছি কৰি দিলোঁ আৰু সঘনাই লৰাই থাকিলোঁ। এইদৰে বৰ ধুনীয়া কালাৰ হয় আৰু খাবলৈ খুবেই টেষ্টি হয় এইদৰে বনালে। বহুত বেছি মছলাও নালাগে। মই একেবাৰে কম মছলা ইউজ কৰিছোঁ। আৰু এয়া প্ৰায় 6-7 মিনিট এইদৰে মই ভাজি থাকিলোঁ। আৰু মোৰ ভাজা প্ৰায় হৈয়ে গৈছে। এতিয়া মই গৰম পানী ইয়াতে দিছোঁ পৰিমাণ অনুযায়ী। মই বহুত বেছি জোল নকৰোঁ, সেয়ে গ্ৰেভি কৰিবৰ বাবে অলপ কমকৈ পানী দিছোঁ। আৰু এয়া মোৰ মাংসৰ তৰকাৰী প্ৰায় ৰেডি হৈ গ'ল। পোলাওৰ লগত এইদৰে চিকেনৰ গ্ৰেভিটো বনাই খাই চাবচোন, খুবেই টেষ্টি হয় আৰু কম মছলাৰে শিশুৰ বাবেও উপকাৰী। এয়া মোৰ চিকেন গ্ৰেভি ৰেডি হৈ গ'ল। আৰু এতিয়া গৰম গৰম পোলাওৰ লগত মই পৰিৱেশন কৰিম। ভিডিঅ'টো কেনেকুৱা পালে জনাব আৰু যদি ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আকৌ লগ পাম অন্য এটা ৰেচিপিৰ সৈতে। আজিলৈ বাই বাই।